নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি কিছু মৰাণ সমাজৰ ধৰ্ম হুঁচৰি বুলি কয়, ধৰ্ম হুঁচৰি কিছু অংশ দেখাম বুলি ভাবিছোঁ। হুঁচৰি মৰা আৰু নীতি নিয়ম কিছুমান আছে, ভাৰ লোৱা আৰু আশীৰ্বাদ দিয়া কিছুমান, সকলো আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব। আজি ময়ো আহিছোঁ, তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। ৰাতি মানুহৰ ঘৰত হুঁচৰি কেনেকৈ মাৰে আৰু ধৰ্ম হুঁচৰি মানুহৰ ঘৰে ঘৰে যিটো মাৰে তাৰ কিছু অংশ আপোনালোকক দেখাইছোঁ। ধৰ্ম হুঁচৰি কিছুমান ঢোলৰ চাপৰত কিছুমান পদে পদে এনেকৈ নাচিবও পাৰে, তাৰো কিছু অংশ চাওঁ। হুঁচৰি শেষ কৰি হৰিধ্বনি দিয়া পৰ্ব অকণমান চাওক, তাৰো কিছু অংশ দেখাইছোঁ।
ধৰ্মহুঁচৰিয়ে ৰাতি ঘৰত পদধূলা পেলালি বুলি আশীৰ্বাদ ল'বলৈ যি মানে শৰাই আগবঢ়ায়, তামোলৰ শৰাই যি আগবঢ়াব, তাৰ শৰাইৰ কাৰণে তামোল পাণ বন্ধাৰ ৰেডি কৰিছে। আৰু এয়া এখন ভাৰো চম যাব চাগে। তো এয়াই কিছু অংশ চাওক। হুঁচৰি গোৱা সকলোকে চাহ জলপান যাচিবলৈ আগতীয়াকৈ তামোল পাণ লৈ মানে মোকলাই দিয়া হয়। তো এনেকৈ চাহ খাবলৈ আহিলোঁ আৰু তামোল পাণ দি মোকলাই দিব আপোনালোকে, তাৰে কিছু অংশ চাওক। চাহৰ লগত দিছে এয়া জলপান আৰু দহি দিছে, ৰসগোল্লাৰ দিছে আৰু বিভিন্ন ধৰণৰ কিছুমান বিহুত পিঠা পনা যাচিছে আৰু আপোনালোকে চাই থাকক। এয়া সেৱা লোৱা পৰ্ব, চাহ খাবলৈ মানে সেৱা ধৰিছে ভকতসকলক। আপোনালোকে যেনেকৈ এই ধৰ্মহুঁচৰি আপোনালোকৰ তেনেকৈ পদধূলি পেলানি তাকে আপোনালোকক সেইবোৰ চাহ পানী খাবলৈ বুলি আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। তাকে আৰু চাহ পানীটো বাৰু গ্ৰহণ কৰিবলৈ কোৱা হৈছে। তাকে সেইবোৰ দিন দেখাওঁতে বনাওঁতে কিবা দিবাটো গোটেই সেইখিনি সেই উপৰিবোৰ দেৱতাত আৰু কৃষ্ণ ভকতসকলে যে মৰ্পণ কৰি ল'ব বুলি তুতিহে কোৱা হৈছে। সেইটো আৰু তামোলটো বন্ধাত খোৱা মাতে বচনে কিবা পিছ হৈছে যদি সেইখিনিও সেই উপৰিবোৰ দেৱতা আৰু কৃষ্ণ ভকতসকলে যে মৰ্পণ কৰি ল'লে বেছি এটা হাঁহিবলৈ ঠাই পায়। তামোল এপাতি পাণ এচটা আইনালৈ যিমতে আৰু এই পানীটো পৰা ল'বলৈ বুলি দামনি কৰিছে, জনমতে জান পায়। আৰু শ্ৰীকৃষ্ণ ভক্তসকল লৈছে গ্ৰহণ কৰিব আৰু শ্ৰীকৃষ্ণ ভক্তসকলৰ লগতে দেখান দেখা সৰ্বেজনে গ্ৰহণ কৰিব। ইয়াতে আকৌ এই নতুন বছৰতে আকৌ এই শ্ৰীকৃষ্ণ ভক্তসকলে আপোনাক অলপ এই পদধূলা পেলালি। তাকে আকৌ আপোনাৰ খবৰ আৰু যিমতে জানি পানী কৈছে জানতে জান পায় তুলি এইটো চহাতে সন্তুষ্ট হৈ আপোনাৰ খবৰ ঘৰখনে যি এটি নদেহা আছে সৰুৰ পৰা ডাঙৰলৈকে সকলোটিকে আৰু কোনো ধৰণৰ বেমাৰ আজাৰ নেপেলাই কাললৈকে আঙুলিতে প্ৰকট নোহোৱাকৈ জলেন চেঁচা পৃথিৱীনে হাত কৰি ৰাখিব পাৰিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছত আকৌ আপোনালোকৰ ঘৰখনত যদি কাৰোবাৰ গ্ৰহগতি অখালি পখালি হৈ আছিলে এইসমূহ আৰু ত্যাগ হবে আৰু সকলো বীজবোৰ সংযোগ লগাই দিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছত আকৌ আপোনালোকৰ ঘৰখনত যদি কাৰোবাৰ আৰু পিতৃ পিতা মোৰ উপৰিবোৰ দুটা দুটা আছিলে এইসমূহ আৰু নামঘৰতে এটা কাম নামি নাথাকি ইটো নামঘৰতে এটা কাম নামি নাথাকি তাৰ বাবে নিজৰে পোহপালি বুলি লৈ আৰু সকলোবোৰ মোখন কৰি দৰা দৰি নঙলা চন্দৰী হৈ দিনৰ চাৰিৰ পৰা ৰাতি চাৰিৰ পৰা আঁঠুৰ পৰা ৰখীয়া হৈ থাকিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছত আকৌ আপোনাৰ খবৰ আৰু ঘৰখনি সৰুৰ পৰা ডাঙৰলৈকে যি পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী আছে এইসমূহকো আৰু মহা আই সৰস্বতী লগ নহয় শ্ৰেণীৰ পৰা শ্ৰেণীলৈ সুকলম এটি নকৰাই কাগজে কলমে নানাটোক নকৰাই আকৌ লগৰ সমনী আৰু শিক্ষয়িত্ৰীৰ লগতো কোনো ধৰণৰ প্ৰকতা প্ৰমাণ নলিয়া সুকুৰা মতেৰে মৰম চেনেহ জ্যোতি বহাই ৰাখিব পাৰিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছত আকৌ আপোনালোকৰ ঘৰত মহা লক্ষী আচলা ভক্তি কৰি আৰু দুগলা দুমুঠি খুৱাই দুগলা পাত জ্বলোৱা আলহী আৰু ঘটনা মুগুনা পৰা উঠি দিব পৰা শক্তি ভক্তি দিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছত আকৌ আপোনালোকৰ ঘৰত আৰু বিশ্বকৰ্মা যান বাহন যি এটি আছে এইসমূহ আৰু স্বয়ং বিশ্বকৰ্মা দেৱতাই লগ্ন হৈ বাটে বাটে কোনো ধৰণৰ হানি নকৰাই আৰু যি উদ্দেশ্যে ওলাই যায় সেই উদ্দেশ্য সফল কৰি পুনৰ ঘৰলৈ হাঁহিমুখে উভৰাই আনিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে আকৌ আপোনালোকৰ ঘৰত বজাৰ সমাৰ ব্যৱসায় বাণিজ্য কৰি থকা যি এটি আছে এইসমূহ আৰু ব্যৱসায় বাণিজ্য দুপৰ উন্নতি ঘটাই আৰু ঘৰখনি চলাব খোৱাৰ পৰা শক্তি ভক্তি দিব এনেহেনকৈ একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে আকৌ আপোনালোকৰ ঘৰত চতুপা জীৱ জন্তু গৰু ম'হ ছাগ ছাগলী আদি কৰি যি এটি আছে এইসমূহ আৰু তেওঁ সবে আৰু কোনো ধৰণৰ হানি বিঘিনি নকৰাই এতিয়া দুটি চাইডে সতি কৰি আপোনালোকৰ ঘৰখনি পথক পথ বৰাই নিব এনেহেনকৈ একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে আকৌ আপোনালোকৰ ঘৰত আৰু এই উদ্ভিদজাত সম্পদ তামোল পাণ শাক পাচলি আদি কৰি যি আছে এইসমূহ আৰু বায়ুবন দেৱতাই কোনো ধৰণৰ হানি বিঘিনি নঘটাই ডালৰ ডাল পাকে পাতৰ পাত পাকে আৰু গুটি মুটি ধৰা পোক পৰুৱা খেদাই বেমাৰ আজাৰ খেদাই বছৰ দিব নেহিলে একেবাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পাছতে আৰু খেতি দিন পালে এই খেতি দিনৰ দৰে আপোনালোকৰ ঘৰখনিত
হালোৱাই ৰোৱনীয়ে নানাটোক নকৰে আকৌ এটোপা গেলামাটি গছাই আই বগুন্ধৰা বুকত একোজা দিয়াই বছৰ যোৱা খাব পৰাকৈ শক্তি ভক্তি দিব এনে লেখিবলৈ প্ৰদান কৰা হৈছে ইয়াৰ পাছত আকৌ এই তামোল পাণটো দিওঁতে আৰু পানী বাতি যাওঁতে মেলোঁতে আৰু জনাওঁতে পাওঁতে যদি কিবা দুখাটো কৈছিলে সৰ্বতো লোকগতে এখন সমৰ্থন কৰি লৈছে ভাল হৈছে আপোনালোকক নিবলৈ বাক্য আপোনালোকৰ আৰু ইয়াতে মানে সেৱা কৰা হ'ব আৰু সেৱা কৰাৰ অৰ্থে মানে ইয়াতে চেলেং চাদৰ আৰু এনেকৈ পাৰি পেলাই গৰুখীয়াসকলক বহিবলৈ দিব এনেকৈ সেৱাটি ধৰিবলৈ সকলোৱে ঘৰৰ সকলো পৰিয়াল লগ খাইছে আৰু সৰুকৈ ভিডিঅ'টি আপোনালোকে আগবঢ়ালোঁ কেনে পালে জনাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ